মই অধম, মই মহাপাপী। আপোনালোকৰ আকৰ্ষণীয় মালিকত লৈ আপোনালোকৰ শিশুসকলক, আপোনালোকৰ যুৱকসকলক গুৰুজনাৰ যি সংস্কৃতি, গুৰুজনাৰ যি কৃষ্ণ সংস্কৃতিৰে আমাৰ জীৱন উদযাপন কৰিবৰ কাৰণে যে আৰ্হি দেখুৱাই থৈ গৈছে, গুৰুজনাৰ যি আধ্যাত্মিক চিন্তা চৰ্চা আমাৰ মাজত জাগ্ৰত কৰি থৈ গৈছে, তাৰে অকণমান আপোনালোকৰ সন্তানসকলক দিবলৈ বিচাৰিছো ৰাসৰ জৰিয়তে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি কেলিগোপালৰ পৰা পৰৱৰ্তী সময়ত শ্ৰী শ্ৰী দধিতা ভট্টই অসমত যি ৰাস নামৰ আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান জাগৰণ কৰিলে, এই আপোনাৰ ইয়াতে প্ৰত্যেক পিছতে উপভোগ কৰিবলৈ পাব।